নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজিৰ আমাৰ ভিডিঅ'টোৰ টপিকটো হৈছে ব্লাড এণ্ড ৰিলেশ্যন। ব্লাড এণ্ড ৰিলেশ্যনৰ মই অলৰেডি এটা পাৰ্ট বনাইছোঁ, এইটো ছেকেণ্ড পাৰ্ট হ'ব। তো যদি আপোনালোকে ফাৰ্ষ্ট পাৰ্টটো চোৱা নাই, কাইণ্ডলি আপোনালোকে ফাৰ্ষ্ট পাৰ্টটো চাব। মই ডেছক্ৰিপশ্যনত ফাৰ্ষ্ট পাৰ্টৰ লিংকটো দি দিম, ঠিক আছে। তো সেইটো ভিডিঅ'ত মই ডিটেইলছত কৈছোঁ কেনেকৈ ফেমিলি ট্ৰী বনাব লাগে, কেনেকৈ আমি ৰিলেশ্যনবোৰ আমি ফাইণ্ড আউট কৰিব পাৰিম। তো সেইটো মই গোটেইখিনি কৈ দিছোঁ, সেইখিনি আপোনালোকে চাই ল'ব কাইণ্ডলি। যদিও মই লাষ্ট ভিডিঅ'টোত ফেমিলি ট্ৰী কেনেকৈ বনাই দেখুৱাই দিছিলোঁ, মই এইটো ভিডিঅ'টো থুলমূলকৈ দেখুৱাই দিম যে কেনেকৈ ফেমিলি ট্ৰী বনাব, ঠিক আছে। তো বলক ষ্টাৰ্ট কৰোঁ। ফেমিলি ট্ৰীটো কেনেকৈ বনাব চাব। ফেমিলি ট্ৰী ফাৰ্ষ্ট আহিব চেল্ফ। চেল্ফ মানে হ'ল আপুনি পৰিব থাৰ্ড জেনেৰেশ্যন, ঠিক আছে। থাৰ্ড জেনেৰেশ্যনত আপুনি পৰিব, আৰু আপোনাৰ লগতে থাকিব আপোনাৰ ভাইটি থাকিব, ব্ৰাদাৰ, চিষ্টাৰ, কাজিনছ, এইবোৰ যিমান আছে এইটো থাৰ্ড জেনেৰেশ্যনত পৰিব, ঠিক আছে। থাৰ্ড জেনেৰেশ্যন ওপৰত যদি আমি এক্সট্ৰা ওপৰত যাওঁ, এইটো হ'ব ছেকেণ্ড জেনেৰেশ্যন। তাত আহিব আপোনাৰ দেউতা মা কাপল হয়, হাজবেণ্ড ৱাইফ, গতিকে আমি ডাবল হেডেড এৰো ইউজ কৰোঁ, ঠিক আছে। মা আহিব, আৰু তাৰপিছত কি হ'ব আপোনাৰ মামা আহিব, আংকল আহিব, আণ্টি আহিব, মামা খুৰা পেহা পেহী চব আহিব আপোনালোকৰ ছেকেণ্ড জেনেৰেশ্যনত, ঠিক আছে। তাৰ ওপৰত গ'লে আমি পাম ফাৰ্ষ্ট জেনেৰেশ্যন। ফাৰ্ষ্ট জেনেৰেশ্যনত থাকিব আপোনাৰ গ্ৰেণ্ডফাদাৰ, ককা আৰু গ্ৰেণ্ডমাদাৰ, ককা আৰু আইতা থাকিব আপোনালোকৰ ফাৰ্ষ্ট জেনেৰেশ্যন, ঠিক আছে। এই তিনিটা জেনেৰেশ্যন আৰু লাষ্ট জেনেৰেশ্যনটো হ'ল ফ'ৰ্থ জেনেৰেশ্যন। ফ'ৰ্থ জেনেৰেশ্যনত থাকিব আপোনাৰ ল'ৰা চান, আপোনাৰ ডটাৰ থাকিব, ঠিক আছে। আপোনাৰ ডটাৰ থাকিব, আপোনাৰ ভাইটি ভণ্টিৰ ডটাৰ থাকিব, আপোনাৰ কাজিনছৰ ডটাৰ থাকিব, চান থাকিব। এইখিনি হ'ব আপোনালোকৰ ফ'ৰ্থ জেনেৰেশ্যন, ঠিক আছে। এইখিনি ক্লিয়াৰ হৈ গৈছে চবৰে। তো যদি ক্লিয়াৰ হোৱা নাই আপোনালোকে কাইণ্ডলি মই কৈছোঁ ফাৰ্ষ্ট ভিডিঅ'টো চাই ল'ব, ঠিক আছে। তো এতিয়া আমি বেলেগ টাইপৰ যোৱা ভিডিঅ'ত যি কৰিছিলোঁ সেইটোতকৈ আমি ডিফাৰেণ্ট কিছুমান প্ৰব্লেম আজি ছল্ভ কৰিম। তো বলক চিধা আমি প্ৰব্লেমলৈ যাওঁ। আপোনালোকে স্ক্ৰীণত কুৱেশ্যনটো দেখি আছে। ফাৰ্ষ্ট মই কুৱেশ্যনটো পঢ়ি দিছোঁ, তাৰপিছত কেনেকৈ কৰিব লাগে মই দেখুৱাই দিম। কুৱেশ্যনটো হ'ল ইন্ট্ৰডিউচিং এ woman, Rahul said, she is the wife of only brother of my mother. How is the woman related to Rahul? ঠিক আছে। ফাৰ্ষ্ট কি কৰিব লাগিব, আমি যোনটো চেণ্টেন্স আছে সেইটো একেবাৰে ধুনীয়াকৈ পঢ়ি ল'ব লাগিব, বুজি ল'ব লাগিব। তাৰপিছত আমি আগবাঢ়িম কেনেকৈ কৰিব লাগিব। ফাৰ্ষ্ট আমি ইনভাৰ্টেড কমাত যিখিনি আছে, যিটো চেণ্টেন্স আছে, she is the wife of only nephew of only brother of my mother, এইখিনি আমি আণ্ডাৰলাইন কৰি ল'লোঁ আৰু এইখিনি ভালকৈ আমি পঢ়িছিলোঁ, ঠিক আছে। এতিয়া কেনেকৈ কৰিব লাগিব চাব। আমি ছল্ভ কৰিলে এই যোনটো লাইন আমি আণ্ডাৰলাইন কৰিছোঁ সেইটোৰ আমি শেষৰ ফালৰ পৰা উল্টা ছাইডৰ পৰা আমি ছল্ভ কৰিব লাগিব। কেনেকৈ কৰিম চাব। ফাৰ্ষ্ট কি হৈছে, ইন্ট্ৰডিউচিং এ ওমেন, এজন মহিলাক ইন্ট্ৰডিউচ কৰি গৈছে কোনে, ৰাহুলে গৈছে, ঠিক আছে। এইটো ৰাহুল। এতিয়া ৰাহুলে কি কৈছে শুনিব, আমি লাষ্টৰ ফালৰ পৰা চাম। লাষ্টৰ ফালত কি আছে, মাই মাদাৰ। ৰাহুলে কৈছে যে মাই মাদাৰ মানে ৰাহুলৰ মাক, ৰাহুলৰ মাদাৰ এম এইটো মই নিগেটিভ চিন কিয় দিছোঁ, কাৰণ এইটো ফিমেল, মাদাৰ হ'লে ফিমেল হ'ব। অফ মাই মাদাৰ, ঠিক আছে। অনলি ব্ৰাদাৰ অফ মাই মাদাৰ। এতিয়া নেক্সট মাদাৰৰ পৰা মই আগুৱাই যাম, এইখিনি চেণ্টেন্স পঢ়ি যাম কি দিছে। অনলি ব্ৰাদাৰ অফ মাই মাদাৰ, মাই মাদাৰৰ অনলি ব্ৰাদাৰ, মোৰ মাৰ মানে ৰাহুলৰ মাকৰ এটা ব্ৰাদাৰ আছে, এটা অনলি ব্ৰাদাৰ আছে, মানে অকল এটাই ভাইটি আছে বা ককাই আছে, ঠিক আছে। তো এইখিনি অনলি ব্ৰাদাৰ হৈ গ'ল। এতিয়া নেক্সটটো কি দিছোঁ মানুহ চাওঁ। অফ অনলি নেফিউ অফ অনলি ব্ৰাদাৰ। ৰাহুলৰ অনলি ব্ৰাদাৰ কোন আছিলে, বি আছিলে, আৰু বিৰ অনলি নেফিউ বুলি কৈছে। নেফিউ মানে কি, ভাগিন হ'ব, ভতিজা হ'ব, ভতিজী হ'ব। গতিকে কি এই বিৰ ভাগিন কোন হ'ব, এমৰ যোন ল'ৰা বা ছোৱালী বিৰ ভাগিন হ'ব। গতিকে কি হ'ব, এমৰ ল'ৰা কোন আছে, ল'ৰা বা ছোৱালী কোন আছে, আৰ। গতিকে বিৰ অনলি নেফিউ আৰ নিজেই হ'ব, ঠিক আছে। এইখিনি অনলি নেফিউলৈকে হৈ গ'ল। তাত কি দিছে, চি ইজ দ্য ৱাইফ অফ, কি দিছে, এই অনলি নেফিউৰ ৱাইফ বুলি কৈছে কোন, এই ওমেনটো। ৰাহুলে কৈছিলে চি ইজ দ্য ৱাইফ অফ, এই ওমেনক কৈছিলে নাই। গতিকে এই ৰাহুলৰ ৱাইফ হ'ল ডাব্লিউ, সেই ওমেনটোৱে হ'ল ৰাহুলৰ ৱাইফ। যেতিয়া এইটো ৱাইফ হ'ল, ডাব্লিউ মানে এইটো ফিমেল হ'ব, সেইকাৰণে নিগেটিভ দিছোঁ, আৰু পজিটিভ আৰটো ল'ৰা হ'ব, ঠিক আছে। এইটো ৱাইফ হ'ব কাৰণে আমি ডাব্লিউ আৰু আৰ কাপল হয়, গতিকে আমি ডাবল হেডেড এৰো ইউজ কৰিম।
ঠিক আছে তো কি কৈছে এতিয়া হাউ ইজ দ্য ওমেন আমি গোটেইখিনি সেন্টেন্সটো আমি ক্ৰেক কৰি ললো ফ্যামিলি ট্রি বনাই ললো এতিয়া চাও কি বুলি ক'ব খুদিছে হাউ ইজ দ্য ওমেন ৰিলেটেড টু ৰাহুল এতিয়া এই ওমেন টু ডব্লিউ ৰাহুলৰ লগত কি ৰিলেচন আছে বুলি তো ওমেন ইজ দ্য ওয়াইফ অফ ৰাহুল তো ডব্লিউ কি হল ওয়াইফ হ'ব ডব্লিউ ইজ দ্য ওয়াইফ অফ ৰাহুল ঠিক আছে একেবাৰে সহজ আপোনালোকে যিমান প্ৰেক্টিস কৰিব সিমান সোনকালে সলভ কৰিব পাৰিব ঠিক আছে তো বলক নেক্সট কোৱেশ্চনলৈ যাও আজিৰ ভিডিওটো সেকেন্ড কোৱেশ্চন স্ক্ৰিনত আপোনালোকে দেখি আছে মই কৰি দিছো introducing a man a woman said he is the only son of the mother of my mother how is the woman related to that man ঠিক আছে এতিয়া আমি কি কৰিব লাগিব এইখিনি এই সেন্টেন্সটো আমি আন্ডারলাইন কৰি ললো আৰু এইটো পাৰ্টটো আমি ভালকে যদি আমি এইখিনি পঢ়ি আমি ফ্যামিলি ট্ৰিটো বনাও ইজিলি আমি আনসাৰ পাই যাম ঠিক আছে তো বলক কেনে কৰো কি হৈছে introducing a man মেনক এম বুলি ধৰিলো ঠিক আছে এই মেনক ইন্ট্ৰোডিউস কৰি কোনে কৈছে এই ওমান সেড এজনী মহিলা মানুহে ডব্লিউ এ কৈছে যে কি কৈছে এতিয়া আমি লাষ্টৰ ফালৰ পৰা শর্ট কৰিম মাই মাদাৰ বুলি দিছে লাষ্টত সব মাই মাদাৰ মানে এই ওমানৰ মাদাৰ এই ওমানৰ মাদাৰ হলে কোট লিখিব আপুনি ওপৰৰ জেনাৰেশনৰ লিখিব মাদাৰ ঠিক আছে ওমান টু নেগেটিভ তো ঠিক আমি নেগেটিভটো দি লৈছো তো নেক্সট আগবাঢ়ো আমি মাই মাদাৰটো আমি লিখি ললো ফ্যামিলি ট্রি বনাই ললো ঠিক আছে মাদাৰ অফ মাই মাদাৰ মাদাৰ ডব্লিউৰ মাকৰ মাক বুলি কৈছে গতিকে এটা স্টেপ ওপৰত যাব ঠিক আছে অফ মাই মাদাৰ মানে ডব্লিউৰ মাকৰ মাক হেতুক মই স্মল এমডি ডিনোট কৰিছো ঠিক আছে মাদাৰ অফ মাই মাদাৰ হৈ গল তো নেক্সট আহিলে কি হ'ব মাদাৰ অফ মাই মাদাৰ হল এখিনি থাকিলে নেক্সট আহিলে অনলি সন অফ দ্য মাদাৰ অফ মাই মাদাৰ এটো মাদাৰ হল এম এমৰ মাদাৰ হল আকো স্মল এম এমৰ আকো অনলি সন বুলি কৈছে অনলি সন মানে কি এই মাকৰ এই এম ক্যাপিটাল এম টো এটা সোৱালি আছে গতি অনলি সন মানে কি তা লৰা এটা আছে এটোক মই এস বুলি দিছো এম আৰু এস দাদা ভন্টি লাষ্ট নেক্সট পাৰ্ট কি আছিল হি ইজ দ্য অনলি সন অফ দ্য মাদাৰ অফ মাই মাদাৰ এটো আমি কৰি দিলো এটো মাদাৰ অফ মাই মাদাৰৰ অনলি সন এস ওকে ফ্যামিলি ট্রি হৈ গল হাউ ইজ দ্য ওমান ৰিলেটেড টু দ্যাট ম্যান ওমান তোৰ মাক হল এম এমৰ ভাই হল এস গতিকে এস কি হ'ব ওমেনৰ এস হ'ব মামা হ'ব আঙ্কেল হ'ব ঠিক আছে আৰু যদি খুদে ডব্লিউ এসৰ কি হ'ব ডব্লিউ কি হ'ব ভাগিনী হ'ব তো এটো নিজ হ'ব এন আই ঠিক আছে ভাগিনী হ'ব ভাগিনী কি বুলি কয় নিজ বুলি কয় ঠিক আছে তো বহুত সহজ আছিল আমি বহুত সোনকালে এনসাৰটো কৰিলো আৰু এটো মই ভিডিওটো কৰি আছো কাৰণ অলপ সময় 1 মিনিট মান লাগিছে যদি আপোনালোকে প্ৰেক্টিস কৰি নিজে কৰে 2-3 সেকেন্ডতে এটো এনসাৰ আপোনালোকে পাই যাব ঠিক আছে তো বলক আমি আজি ভিডিওটোৰ লাষ্ট কোৱেশ্চনটোলৈ যাও আজি ভিডিওৰ লাষ্ট কোৱেশ্চন আপোনালোকে স্ক্ৰিনত দেখি আছে মই সলভ কৰাৰ আগতে এবাৰ পঢ়ি দিছো introducing a boy a girl said he is the son of the daughter of the father of my uncle ঠিক আছে তো আমি কি কৰিব লাগিব যোনটো ইনভার্টেড কমা সেন্টেন্সটো আছে হেতু আমি আন্ডারলাইন কৰি লব লাগিব এখিনি বস্তু হল আমি আন্ডারলাইন কৰি ললো ঠিক আছে এতিয়া চাব আমি কেনেকৈ কৰিম introducing a boy এজন বয় ইন্ট্ৰোডিউস কৰি কৈছে এজন ছোৱালীয়ে বয় গতিকে এটো প্লাসিং ঠিক আছে বয় হল এটো পজিটিভ আৰু ছোৱালীজনী কৈছে ছোৱালীক মই জি বুলি ডনেট কৰিছো জি এই ছোৱালীজনীয়ে কৈছে কি কৈছে শুনিব ছোৱালীজনী কৈছে অফ মাই আঙ্কেল এই ছোৱালীজনীৰ আঙ্কেল বুলি কৈছে আঙ্কেল তো আপোনাৰ আঙ্কেল মানে কি আঙ্কেল ফাদাৰ আপোনাৰ জিৰ ফাদাৰৰ ভাইক আঙ্কেল ইউ বুলি কলো আঙ্কেল ঠিক আছে এতিয়া কি হল জিৰ ফাদাৰ হল এফ এফৰ ভাইক কোন ইউ হলে কি জিৰ আঙ্কেল হ'ব নাই ঠিক আছে আঙ্কেল হৈ গল মাই আঙ্কেল ইজ দ্য ফাদাৰ অফ মাই আঙ্কেল তাই কি ফাদাৰ অফ মাই আঙ্কেল আঙ্কেলৰ ফাদাৰ মানে কি আপোনাৰ দেউতাৰ ফাদাৰ আৰু আঙ্কেলৰ ফাদাৰ একে হ'ব নাই গতিকে এটো ফাদাৰটো দিছো ফাদাৰটোক মই টি বুলি লিখিলো ঠিক আছে মানে আপোনাৰ গ্ৰান্ডফাদাৰ জিৰ গ্ৰান্ডফাদাৰ ওকে আপোনাৰ আঙ্কেলৰ ফাদাৰ মানে কি এতিয়া ধৰ আপোনাৰ খুৰাৰ দেউতা মানে কি আপোনাৰ দেউতাৰ দেউতা হ'ব নাই গতিকে মই এটো লিখিছো আপোনাৰ দেউতাৰ ওপৰত দেউতা ঠিক আছে আৰু এটো হল ইয়াৰ লৰা এটো আৰু এটো ইয়াৰ লৰা ওকে এটো কি কৈছে আমি চাও daughter of the father কি হৈছে daughter of the father কাৰ ফাদাৰ ইউৰ ফাদাৰ আঙ্কেলৰ ফাদাৰৰ daughter বুলি কৈছে একেটাটো আপোনাৰ
ল'ৰা হয় এফ আৰু ইউ, গতিকে ইয়াৰ এটা ছোৱালীও আছে বুলি কৈছে, ছোৱালীটো হ'ল ডটাৰ ডি বুলি লিখিলোঁ, ঠিক আছে। গতিকে এই এফৰ কি আপোনাৰ দেউতাৰ কি হ'ল, ভণ্টি হ'ল বা বাইদেউ হ'ল। এতিয়া নেক্সট কৰিছোঁ ডটাৰ অফ দ্য ফাদাৰটো লিখ কৰি ল'লোঁ আমি। এতিয়া নেক্সট কি হৈছে, হি ইজ দ্য ছান অফ দ্য ডটাৰ, এই ডটাৰৰ ছান বুলি কৈছে আকৌ, ঠিক আছে। ছান মানে ল'ৰা হ'ব, কোন কোন বুলি কৈছে, এই বিটোৱে হ'ল এই যে বয় এজন আছিলে, বয়টোৱে হ'ল এই ল'ৰাজন এছ। এইটো গতিকে কি হৈছে, হাউ ইজ দ্য বয় ৰিলেটেড টু দ্য গাৰ্ল, এই বয়টো এই জিৰ কি বুলি সম্পৰ্ক বুলি কৈছে। এতিয়া চাব, জিৰ আপোনাৰ দেউতাৰ ভণ্টি হ'ল ডি, মানে কি আপোনাৰ পেহী হ'ল, পেহীৰ ল'ৰা কোন হ'ল, এছ হ'ল, ঠিক আছে। আৰু যদি উল্টাকে আমি চাওঁ, এছ জি কি হ'ব, আপোনাৰ মাৰ, এই ল'ৰাজন এছৰ মাৰ দাদাক বা ভায়েকৰ মানে কি আপোনাৰ মামাৰ ছোৱালী, ঠিক আছে। যদি কি এই দুটাৰ মাজত সম্পৰ্ক কি হ'ব, কাজিন হ'ব, কাজিন, ঠিক আছে। তো হাউ ইজ দ্য বয় ৰিলেটেড টু গাৰ্ল, গাৰ্ল ইজ দ্য কাজিন অফ দ্য বয়। তো এইখিনি হ'ল এনচাৰ, একেবাৰে ইজি। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে আৰু ভালদৰে বুজিছে। যদি বুজা নাই, কিবা ডাউট থাকে মোক কমেণ্ট কৰি জনাব, মই ট্ৰাই কৰিম ডাউটবোৰ ছল্ভ কৰিব, বা আপোনালোকে যিবোৰ বুজা নাই সেইখিনি মই ভালকৈ কৰিব ট্ৰাই কৰিম। তো আজিলৈ এইখিনিয়ে, কাইণ্ডলি ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডবিলাকৰ মাজত। ধন্যবাদ।